हेलो फ्रेंड्स, আজি আমি वेबसाइट डिजाइनिंगर 8 নম্বৰ পাৰ্ট আৰম্ভ কৰিবলৈ ওলাইছো আৰু এই ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰো যে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব আৰু এই ভিডিওটোৰ ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আৰু ফেসবুকৰ লিংক দিয়া আছে আপোনালোকে তাত গৈ ফলো কৰি ল'ব। তো আহক আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। फ्रेंड्स, আজি আমি এই ভিডিওটোত বুটন কেনেকৈ বনাই তাকে শিকিম। तो बुटन माने की है मैं आपको देखुवाई दिওঁ प्रथमते बुटन माने होइसे आपनकर लॉगिन और रेजिस्टार बुली जिखिनि ऑप्शन থাকে ফৰ্মৰ তলত এটো চাওক ইয়াত লগইন বুলি যেটো আছে বা কেতিয়াবা ধৰক ৰেজিষ্ট্ৰেচন পেজত আপোনাৰ ৰেজিস্টাৰ বুলি যেটো থাকে সেইখিনি হৈছে বুটন। ঠিক আছে, সেইখিনি হৈছে বুটন আৰু এটো চাব এই ওপৰত যেটো আছে এটো বুটন নহয়। ঠিক আছে, এটো আকৌ কি হৈছে ইয়াত এংকৰ টেগ লগোৱা আছে, এ টেগ লগোৱা আছে। ঠিক আছে, তো সেই কাৰণে এটো বুটন নহয়, এটো এংকৰ টেগ লগোৱাহে আছে। বুটন নিচিনা বনোৱা আছে কিন্তু ক্লাস দি এংকৰ টেগ লগোৱা আছে। ঠিক আছে, বুটন হয় এইখিনি যিখিনি ফৰ্মৰ তলত থাকে, ফৰ্মৰ তলত যিখিনি থাকে। ঠিক আছে, ফৰ্মৰ লগত লাইক আপোনাৰ লগইন, ৰেজিস্টাৰ, সাবমিট সেইখিনি হৈছে বুটন। ঠিক আছে, তো আজি আমি চাম যে এই বুটনটো কেনেকৈ বনায়। ঠিক আছে, তো আহক আজি আমি ৰেকৰ্ডিংখিনি ষ্টাৰ্ট কৰো। আমি আমাৰ সাবলিম টেক্সটটো উলিয়াই ললো। ঠিক আছে, তো আমি আগৰ কোডিং যিখিনি আছিল এইখিনি কাটি দিওঁ। আগৰ এই কোডিংখিনি আমি কাটি দিলো। तार पिছত यार ऊपरत जिखिनि आছিলে সেইখিনি আমি এবাৰ কাটি দিওঁ। ঠিক আছে, এই কাৰ্ডটো এইখিনি আমাক প্ৰয়োজন নহয়। ঠিক আছে, তো ইয়াৰ কাৰণে আমি এইখিনি কাটি দিওঁ, এইখিনি আমাৰ প্ৰয়োজন নাই। ঠিক আছে, তো সেভ কৰি দিলো। এতিয়া চাওক আমাৰ পেজটো একেবাৰে ব্ল্যাঙ্ক হৈ গৈছে। ঠিক আছে, তো এতিয়া হক আমি কোডিং কৰো। তো মই প্ৰথমতে বুটনটো বনাই লওঁ। ঠিক আছে, তো বুটনটো বনাবৰ কাৰণে আমি কি লিখিব লাগিব, বুটন BUTTON বুটন এন্টার মাৰি দিওক, বুটন হৈ গল। ঠিক আছে, তো বুটনটোৰ কাৰণে আমি এটা ক্লাস লৈ লম। ক্লাসটো কি লম, ঠিক আছে, সরি ক্লাসটো কেলে লম যদি আমি বুটনটো এটা টেগ হয়। ঠিক আছে, সো আমি অকলে সিঙ্গল এনেকেও লিখিব পাৰো। মই আপোনাক এইখিনিতে দেখুৱাই দিছো। তো আমি যদি স্টাইলটো বনাবলগীয়া হয় প্ৰথমতে আমি এনেকৈ লিখিব পাৰো লাইক আইডি টাইপৰ। ঠিক আছে, এনেকেও লিখিব মানে আমাৰ যেটো স্টাইল হয় তেনেকে কৰিব পাৰো। ঠিক আছে, সরি স্টাইল কৰিব পাৰো। কিন্তু আমাৰ কি হয় বুটন যিকোনো পেজত হয়তো দুটা তিনিটাও ইউজ হ'ব পাৰে। ঠিক আছে, সো দুটা তিনিটা যদি বুটন ইউজ হয় সবৰে আপোনাৰ এনিমেশন হওক বা কালাৰ হওক বা স্টাইলটো হওক বেলেগ বেলেগ হ'ব। ঠিক আছে, সো আমি কি কৰিম ইয়াৰ ক্লাস বনাম যাতে সেই ক্লাসটো আমি বেলেগ বেলেগ ক্লাস বনাব পাৰো এটা বুটনৰে। ঠিক আছে, তো যদি আমি এটা পেজতে ধৰি লওক আপোনালোকৰ বুটন বনাইছো আমি ইয়াত লগইন। ঠিক আছে, তো এই বুটনটো মই আকৌ এবাৰ কপি কৰি লওঁ। তাৰ পিছত আৰু এটা বুটন বনালো যেনিবা আমি ৰেজিস্টাৰ। ঠিক আছে, তো এটা সেভ কৰি দিলো। এতিয়া এটা বস্তু দেখুৱাই দিছো, চাওক ৰিলোড কৰিলো। ইয়াত চাওক ওপৰত দুটা বুটন বনিছে। ঠিক আছে, তো দুটা বুটনৰে কালাৰ একে আছে। ঠিক আছে, কালাৰটো যেনিবা ধৰক একে আছে। তো আমাৰ কি কৰিব লাগে লগইন বুটনটোৰ যেনিবা কালাৰ আমি বেকগ্ৰাউণ্ড কালাৰ দিম ৰেড আৰু ৰেজিস্টাৰটোৰ কাৰণে দিম আমি ব্ল্যাক। ঠিক আছে, তো আমি যদি অনলি বুটনৰ কাৰণে স্টাইল কৰো তো মই আপোনাক দেখুৱাই দিছো। ঠিক আছে, তো ইয়াতে মই বনাই লওঁ যদি আমি এনেকে বুটনৰ কাৰণে যদি স্টাইল বনাও, সৰি বুটনৰ কাৰণে অনলি যদি সিঙ্গল এনেকুৱা স্টাইল বনাও তো চাব মই এটা বস্তু দেখুৱাই দিছো বেকগ্ৰাউণ্ড ব্ল্যাক। ঠিক আছে, ব্ল্যাক দি দিলো, মই জাস্ট দেখুৱাবৰ কাৰণে দিছো। তো ৰিলোড কৰিলো, চাওক দুটা বুটনৰে আপোনাৰ কালাৰ ব্ল্যাক হৈ গৈছে। ঠিক আছে, সো এতিয়া আমি কি কৰিব লাগিছিলে আমাৰ লগইন বুটনটো ৰেড বনাব লাগিছিলে আৰু ৰেজিস্টাৰটো ব্ল্যাক বনাব লাগিছিলে। তো সেই কাৰণে আমি কি কৰিম বেলেগ বেলেগ ক্লাস বনাম বুটনৰ। ঠিক আছে, সেই কাৰণে আমি এনেকে নবনাই পিনে আমি বুটনৰ ক্লাস বনাম। তো ক্লাসৰ কাৰণে আমি কি কৰো ইয়াত মই তলৰ বুটনৰ এইখিনিত লিখি লওঁ। যেনেকৈ এটা চাব ক্লাস বনাই দিলো। ক্লাস বনাই আমি ইয়াত যেনিবা দি দিলো BTN1। ঠিক আছে, তো এটুকে মই ইয়াৰ পৰা কপি কৰি লওঁ আৰু ইয়াত দি দিওঁ BTN2। কি হৈছে এই BTN1 আৰু BTN2 টো কি হৈছে এটা ক্লাস হয়। ঠিক আছে, তো এতিয়া চাব আমি দুটাৰে কালাৰ চেঞ্জ কৰি দুটা বেলেগ বেলেগ বনাম। ঠিক আছে, তো এতিয়া মই ইয়াত সৰি এটো নালাগে ক্লাসটো ইয়াত আহি আছে। ইয়াত ডট লগাই দিওক, এটো ক্লাস হৈ গল। এতিয়া চাব আমি কি কৰিলো বেকগ্ৰাউণ্ড কালাৰটো ইয়াত দি চাওঁ। মই জাস্ট আপোনালোকক বৰ্তমান দেখুৱাই আছো। ঠিক আছে, তো বেকগ্ৰাউণ্ড কালাৰটো আমি ব্ল্যাক দি দিলো ইয়াৰ আৰু ইয়াকে মই কপি কৰি লওঁ BTN2 টোৰ কাৰণে।
BTN2 আমি কি কৰিলোঁ ইয়াত D6 1 2 3 4 সেভ কৰি দিলোঁ সেভ কৰি ৰিলোড কৰিলোঁ চাওক এতিয়া কি হৈছে লগইনটো ব্ল্যাক হৈ আছে আৰু ৰেজিষ্টাৰটো আপোনাৰ ৰেড কালাৰ হৈ আছে ঠিক আছে তো সেই কাৰণে আমি ক্লাছটো ব্যৱহাৰ কৰি আছো ঠিক আছে তো এতিয়া আমি কি কৰোঁ লগইনটোৰ কাৰণে তো মই এটা কাম কৰোঁ বৰ্তমান আপোনালোকক এটাই দেখুৱাওঁ ঠিক আছে মই এই ৰেজিষ্টাৰটো ইয়াৰ পৰা ডিলিট কৰি দিওঁ তো এতিয়া আমি কি কৰিম অনলি বুটানৰ কাৰণেহে বনাম ঠিক আছে তো সেইকাৰণে আমি কি কৰোঁ ইয়াক এতিয়া কৰিম আমাৰ উইথটো দি দিওঁ উইথটো 100% দি দিওঁ ঠিক আছে 100% তাৰপিছত আমি কি কৰোঁ ডিসপ্লে দিওঁ ডিসপ্লে ইনলাইন ব্লক এটো ইউজ কৰিম ঠিক আছে তাৰপিছত আমি ইউজ কৰিম টেক্সট এলাইজেন টেক্সট এলাইজেন কিয় কাৰণে ইউজ কৰিম মই সেইটো আপোনালোকক বুজাই আছো সেন্টাৰ ঠিক আছে মই বুজাই দি আছো সৰি সেন্টাৰ ঠিক আছে তাৰপিছত আমি বৰ্ডাৰ দিম ইয়াৰ বৰ্ডাৰ কি কৰিম এটা চাব মই আপোনাক এটা সেভ কৰি দেখুৱাই আছো বৰ্ডাৰটো কেলে দিব লাগিব ৰিলোড কৰিলো এটা দিব পাইছে এই লগইনটোৰ তলত এটা ব্ল্যাক কালাৰ দেখা পাই আছো ঠিক আছে লগইনটোৰ তলত তো এই ব্ল্যাক কালাৰটো আমাৰ ইয়াৰ পৰা নাইকিয়া কৰিব লাগে সো আমি কি কৰিম ইয়াক বৰ্ডাৰ দিম বৰ্ডাৰটো আমি কি কৰিম নন কৰি দিওঁ মানে আমাক বৰ্ডাৰ নালাগে ঠিক আছে তাৰ পিছত আমি ফন্ট সাইজ লম ফন্ট সাইজটোৰ কাৰণে কি হ'ব ফন্ট সাইজটো আমাৰ 15 লৈ লওঁ 15 পিক্সেলে লৈ লওঁ ঠিক আছে তো 15 পিক্সেল লোৱাৰ পিছত এটা সেভ কৰি দিলোঁ আপোনালোকক এতিয়া দেখুৱাই দিছোঁ চাব ৰিলোড কৰি দিলোঁ এই বৰ্ডাৰটো তলৰ পৰা নাইকিয়া হৈ গ'ল দেখিব পাৰিছে বৰ্ডাৰটো এটা বৰ্তমান নাই তো মই এটা কাম কৰোঁ ওপৰৰ পৰা আপোনালোকক মাৰ্জিন দি দিওঁ জাষ্ট শ্ব' কৰা চাবৰ কাৰণে নহ'লে দেখিব ভাল লগা নাই মাৰ্জিন টপ কি কৰোঁ মই 300 পিক্সেল দি দিওঁ মাৰ্জিন টপটো ঠিক আছে মানে অকণ তললৈ লৈ আহোঁ সেভ কৰি দিলোঁ চাওক এইটো লগইনটো তললৈ আহিলে ঠিক আছে তো এতিয়া চাব আমাৰ ইয়াৰ বেকগ্ৰাউণ্ডটো দিবলগীয়া আছে এইটো 100% হৈ আছে 100% মানে কি হয় যিটো ডেস্কটপ হওক বা লেপটপ হওক তাৰ ডিসপ্লেটো যিমান ডাঙৰ হ'ব এই লগইন বুটামটো সিমানেই ডাঙৰ হ'ব ঠিক আছে তো আমি সেইটো মিলাব লাগিব তাৰপিছত আমি মাৰ্জিন টপটো কি কৰিলোঁ 300 পিক্সেল দি দিলোঁ ঠিক আছে তাৰপিছত আমি এই লগইনটো যিটো আমি হোৱাইট দেখা পাইছোঁ এই হোৱাইটটো অকণমান তললৈ মানে ধৰক লগইনৰ অকণমান তলত যাতে আৰু বেছি খালী থাকে আৰু ওপৰত অকণমান যাতে বেছি খালী থাকে তো তাৰ কাৰণে আমি কি কৰিম ইয়াক হাইট দিম হাইটটো আমি বুটানৰ মইতো বাৰু 50 পিক্সেল দিওঁ তো মই 50 পিক্সেলে দি দিলোঁ সেভ কৰি দিলোঁ ঠিক আছে সেভ কৰিলোঁ এতিয়া চাওক এইটো অকণমান ডাঙৰ হৈ গ'ল বক্সটো অকণমান ডাঙৰ হৈ গ'ল ঠিক আছে তাৰপিছত আমি ইয়াত কি লগাম পেডিংটো যদি লগাই দিওঁ তো পেডিংটো মই কি কৰোঁ 0 পিক্সেল আৰু ৰেম ইউজ কৰিম 2 ৰেম 3 ৰেম দি চাওঁ 3 ৰেম দি চাওঁ সেভ কৰি দিওঁ ঠিক আছে 3 ৰেম দিলোঁ তাৰপিছত আমি ইউজ কৰিম এতিয়া ইয়াৰ বেকগ্ৰাউণ্ড কালাৰটো আমি কি দিম মই দি দিলোঁ #FC808019 এটা চাব বেকগ্ৰাউণ্ড কালাৰটো অৰেঞ্জ কালাৰ হ'ব অৰেঞ্জ কালাৰ হৈ গ'ল ঠিক আছে তো এতিয়া আমি কি কৰিম এই কালাৰটো যিটো আছিলে এই লগইন কালাৰটো ব্ল্যাক হৈ আছে ন এই ব্ল্যাক কালাৰটো আমি কি কৰিম হোৱাইট কৰি দিম তো কালাৰ দি দিওঁ আমি কালাৰ দি দিলোঁ হোৱাইট সেভ কৰি দিলোঁ ৰিলোড কৰোঁ চাওক হোৱাইট হৈ গ'ল ঠিক আছে তাৰপিছত আমি কি কৰিম এই লগইনটোক আমি অকণ বোল্ড কৰিম তো বোল্ড কৰিবৰ কাৰণে কি হ'ব এতিয়া আপোনালোকক দেখুৱাম মই ফন্ট ৱেটটো যদি আমি বোল্ড কৰি দিওঁ চাব বোল্ড কৰি দিওঁ সেভ কৰিলোঁ এতিয়া এটা বস্তু চাব ৰিলোড কৰিলে এইটো অকণ বোল্ড হ'ল ঠিক আছে তো বোল্ড কৰাতকৈ আমি আৰু এটা কাম কৰিব পাৰোঁ ইয়াত বোল্ড নিলিখি ফন্ট ৱেটটোৰ জেগাত আমি বা 100 200 এনেকৈ লিখিব পাৰোঁ তো মই আপোনালোকক দেখুৱাই দিছোঁ 100 দি দিলোঁ সেভ কৰি দিলোঁ ৰিলোড কৰিলোঁ চাওক আকৌ থিন হৈ গ'ল মানে পাতল হৈ গ'ল ঠিক আছে তো আমি ইয়াক বোল্ড কৰিবৰ কাৰণে কি কৰোঁ 700 দি চাওঁ সেভ কৰি দিওঁ ৰিলোড চাওক বোল্ড হৈ গৈছে ঠিক আছে তো আপোনালোকে ইয়াত 1000 পিক্সেলো দিব পাৰে মই আপোনালোকক জাষ্ট 1000ও দিব পাৰে সেভ ৰিলোড চাওক ঠিক আছে তো আমি ইয়াক আৰু এটা কাম কৰিম ইয়াৰ কি কৰিম টেক্সট ট্ৰান্সফৰ্মটো কি হয় মই আপোনালোকক এইটো দেখুৱাই দিওঁ টেক্সট ট্ৰান্সফৰ্ম এইটোৱে কি বুজাব
আমাৰ যেনেকুৱা ধৰক কিবা আমাৰ লিখিবলগীয়া থাকিলে আমি কি লিখোঁ, ধৰক কিবা এটা ৱৰ্ড লিখিলোঁ, তাৰ ফাৰ্ষ্ট লেটাৰটো আমি কেপিটেল লেটাৰ লিখিলোঁ, ছেকেণ্ড ৱৰ্ড এটা লিখিলোঁ, তাৰো ফাৰ্ষ্ট কি কৰিলোঁ কেপিটেল লেটাৰ লিখিলোঁ, সেইখিনি আমি ইয়াত কৰিব পাৰিম। ঠিক আছে, ইয়াত যদি মই টেক্সট ট্ৰান্সফৰ্ম কৰি দিওঁ, এতিয়া চাব এইটো এলটো কেপিটেল লেটাৰ আছে আৰু বাকীখিনি আপোনাৰ স্মল লেটাৰ আছে। ঠিক আছে, তো সেইকাৰণে আমি কি কৰিম, ইয়াক যদি আমি কেপিটেলাইজ কৰি দিওঁ, চাওক এইটো কেপিটেলাইজ হৈছে। ঠিক আছে, তো মই এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যদিহে এই লগ ইনটোৰ লগত মই আৰু বেলেগ এটা ৱৰ্ড লিখি দিওঁ, যেনিবা ৰেজিষ্টাৰ। ঠিক আছে, ৰেজিষ্টাৰটো লিখি দিলোঁ, ছেভ কৰি দিলোঁ, এই আৰটো যেনিবা মই স্মল লেটাৰ লিখি দিলোঁ, ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ পিছত এতিয়া চাব এই আৰটো আপোনাৰ কেপিটেল অট'মেটিকলি কেপিটেল হৈ যাব, এই আৰটো কেপিটেল হৈ যাব। ঠিক আছে, চাব চাওক আৰটো কেপিটেল হৈ আছে। ঠিক আছে, তাৰপিছত আপুনি যিকোনো ৱৰ্ডে লিখক আপোনালোকে, কিন্তু তাৰপিছতো কেপিটেলে হ'ব। যেনেকুৱা আমি লিখি দিলোঁ বুটন, বুটন, এই বিটোতো স্মল লেটাৰ আছে, কিন্তু ছেভ কৰি পিনে আমি ৰিলোড কৰি চালেও বিটো কেপিটেল হৈ যাব। চাওক বিটো কেপিটেল হৈ গ'ল। ঠিক আছে, তাৰপিছত যদিহে আমি এই কেপিটেলাইজটোৰ জেগাত আপাৰ কেছ লিখি দিওঁ, আপাৰ কেছ মানে কি হ'ব কেপিটেল লেটাৰ। ঠিক আছে, অনলি কেপিটেল লেটাৰ। তো ছেভ কৰি দিলোঁ, এইটো চাব গোটেইখিনি এইটো লগ ইনটো কেপিটেল লেটাৰ হৈ যাব। চাওক কেপিটেল লেটাৰ হৈ গ'ল। ঠিক আছে, চ' আমি কি কৰিব লাগিব, এইটো লোৱাৰ কেছো লিখিব পাৰে আপোনালোকে, লোৱাৰ কেছ লিখিলে গোটেইখিনি স্মল লেটাৰ হৈ যাব, লোৱাৰ কেছ যদি আমি লিখোঁ গোটেইখিনি স্মল লেটাৰ হৈ যাব। চাওক স্মল লেটাৰ হৈ গ'ল। ঠিক আছে, তো সেইকাৰণে আমি কি কৰিম, ইয়াত অনলি কেপিটেলাইজ লিখিম, ছেভ কৰি দিলোঁ, কেপিটেলাইজ হৈ গ'ল, কেপিটেলাইজ হৈ গ'ল। ঠিক আছে, তো এতিয়া আমাৰ কি আছে, এইটোতো ডেস্কটপ চাইজৰ কাৰণে গোটেই ডেস্কটপটোতে কভাৰ কৰি আছে। ঠিক আছে, তো ইয়াক আমি অকণমান সৰু কৰিব লাগিব, যাতে চব ফালৰ পৰা সৰু হয় আৰু যিমানটো হ'ব লাগে সিমানটোৱে হয়। ঠিক আছে, তাৰ কাৰণে আমি কি কৰিম, এই 100%টো যিটো আছিলে এইটো আমি পিক্সেল কৰি দিওঁ, পিক্সেল কৰি দিওঁ, ছেভ কৰি দিওঁ, চাওঁ কিমান ডাঙৰ হয়, ৰিলোড কৰি দিলোঁ, চাওক। ঠিক আছে, লগ ইনটো ঠিকে আছে, কিন্তু অভাৰ জোখতকৈ বেছি সৰু হৈ গ'ল। তো আমি কি কৰোঁ, ইয়াক 150 পিক্সেল দি দিওঁ, 150 পিক্সেল। ঠিক আছে, এতিয়া এটা বস্তু চাম, ৰিলোড কৰোঁ, চাওক। ঠিক আছে, তো আমি ইয়াক কি কৰিম, চেণ্টাৰ কৰিব লাগিব। আমি এটা কাম কৰোঁ, ইয়াত মাৰ্জিন দি দিওঁ, মাৰ্জিন লেফ্ট, লেফ্ট ছাইডৰ পৰা অকণমান বহাই দিওঁ, চৰি লেফ্ট ছাইডৰ পৰা অকণমান মাজলৈ লৈ আহোঁ, লেফ্ট দি দিওঁ, লেফ্ট দি পিনে আমি 400 পিক্সেল দি দিওঁ। ঠিক আছে, ছেভ। ঠিক আছে, এইটো চাওক এতিয়া লগ ইনটো মাজত আহিছে আৰু এটা জোখত হৈছে। ঠিক আছে, তো আপোনালোকে ইয়াক এনিমেশ্যন কৰাব পাৰে। ঠিক আছে, এনিমেশ্যন কেনেকৈ কৰিব পাৰিব, তাৰ বাবে আমি কি কৰিব লাগিব, ইয়াত হোভাৰ বনাব লাগিব। তো মই এই বুটানটো কপি কৰি ইয়াত দি দিওঁ, ছেভ কৰি দিলোঁ, ৰিলোড কৰি দিলোঁ, চাওক কালাৰটো এইটো হোভাৰ হৈ গৈছে। ঠিক আছে, ইয়াৰ আপোনাৰ এইটো যদি আমি ইয়াত মাউচটো লৈ আহোঁ, তো মাউচটো লৈ অহাৰ লগে লগে এইটো আপোনাৰ কালাৰটো চেঞ্জ হৈ গৈছে। তো ইয়াত হ'ব পাৰে, ইয়াত আপোনালোকে আৰু এটা কাম কৰিব পাৰে, ইয়াত এনিমেশ্যন কৰাব পাৰে। এনিমেশ্যন কৰাবৰ কাৰণে আমি কি কৰিব লাগিব, এতিয়া চাব, ৰিলোড কৰিলোঁ, এতিয়া চাব, চাওক চৰি ইয়াত কিবা এটা খেলি মেলি হৈ আছে, এক দিলোঁ, ছেভ কৰি দিলোঁ, ৰিলোড কৰি দিওঁ, চাওক চাওক। তো মই এই বেকগ্ৰাউণ্ড যিটো কালাৰ হয়, এইটো কালাৰ আমি চেঞ্জ কৰি দিওঁ, ইয়াৰ পৰা চেঞ্জ কৰি মই ইয়াক গ্ৰীণ কৰি দিওঁ। ঠিক আছে, গ্ৰীণ কৰি দিলোঁ, গ্ৰীণ কৰি দিয়াৰ পিছত এতিয়া চাব, ৰিলোড কৰিলোঁ, চাওক চাওক এইটো কি হৈছে, জুম হৈ আছে। ঠিক আছে, জুম হৈ গৈছে, বেকগ্ৰাউণ্ড কালাৰটো চেঞ্জ হৈ গৈছে। ঠিক আছে, তো এইটো আপুনি এতিয়া যদি আমি ইয়াত ডেস্কটপ চাইজটো যদি সৰু কৰি দিওঁ, এইটো চাওক কি কয়, এইটো আমাৰ মাজতে থাকি গ'ল, ইফাল সিফালো নহ'লে আৰু মোবাইল চাইজৰ কাৰণেও নহ'লে। ঠিক আছে, তো আমি কি কৰিম, অহা ভিডিঅ'ত আমি ইয়াক মোবাইল চাইজৰ বাবে বনাম। ঠিক আছে, মোবাইল চাইজৰ কাৰণে কেনেকৈ বনাব পাৰি সেইটো আমি অহা ভিডিঅ'ত চাম। তো আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব। তো আজিলৈ ইমানেই, ধন্যবাদ।